হাই গাইজ, এতিয়া মানে আমি বাইদেউহঁতৰ ঘৰত যাম আৰু মানে বাইদেউহঁতৰ ঘৰত মানে ৰিজাল্ট ভাল হৈছে আমাৰ মানে হিমান্তৰ, সেইকাৰণে মানে এপাক যাম বুলি ভাবিলোঁ। আৰু অনামিকা এইফালে পূৰা ওলাই আছে এইজন। আৰু এতিয়া আহি পালোঁ মানে বাইদেউহঁতৰ ঘৰত। আৰু গাইজ এয়া পাৰ্টি, এয়া চাওক মানে মেট্ৰিক পাছৰ এয়া আমাৰ অনাই মানে মেট্ৰিক পাছ কৰাৰ মানে খানা খাই আছে। আৰু এয়া বন্তি। আৰু এতিয়া আমি আহি পালোঁ বাইদেউহঁতৰ ঘৰত। এই প্ৰকাশ মেইন মানুহজন মানে পূৰা সাজু কৰি আছে হাঁহ কাটাৰ কাৰণে। আৰু শালপতি কেনেকুৱা লাগছে? এই মানে ORS কৈ আছে, ORS। বাইদেউ কি লাজ পোৱা? সেই ভাল বস্তু খোৱালে দি লাজ পোৱা, ORS খুৱাই আছে আৰু লাজ পাইছা। বেটা পাছ কৰা মানে ORS খুৱাই আছে। এয়া এয়া বাপেক, এই চাওক চবৰে হাতে হাতে মানে এটা এটা ORS আছে। তো গাইজ এইফালে চাওক মানে দাওবোৰে ধাৰাই আছে পাৰ্টিৰ কাৰণে, মেট্ৰিক পাছৰ কাৰণে। এয়া মানে কি মাৰে এতিয়া ক'ব পৰা নাই, পূৰা ধাৰাইহে আছে। মানে এইকেইটা খোৱা হ'ব আজি, ইয়াৰে মানে দুটা খোৱা হ'ব। কোন দুটা খোৱা হয়? এইটো মানে পাৰ্টি হ'ব মেট্ৰিক খানা। এয়া গাইজ চাওক, এইজন মেট্ৰিক পাছ কৰা মানুহজন হিমান্ত দাস। মানে দাড়ি চুলি মানে ভমকাৰ হৈ গৈছে। আৰু এতিয়া হ'ল তাৰ বাইদেউ, এতিয়া হ'ল তাৰ মা। পূৰা ফৰ্টিকত আছে মানে। আৰু এইভাগে প্ৰকাশে পূৰা হাঁহ কাটাত ব্যস্ত। এয়া চাওক পূৰা পাৰ্টিৰ কাৰণে আয়োজন চলি আছে। আৰু এইটো হ'ল তাৰ মাহী, মানে পূৰা পাৰ্টি আজি হ'ব। তাৰপিছত কৰে তো গাইজ এই চাওক মানে কাঠল আঞ্জা খাবলৈ মানে আমি অনামিকাই মানে কাঠল আঞ্জা খাব। সেয়েহে এই ললি হ'ল ললি হ'ল দুটা লওক, এটা আৰু মানে কঁঠালৰ আঞ্জা খাম আমি। সেনেকা কাৰে কাঠল চাওক গাইজ আমাৰ কাঠল এটা হৈ গ'ল আৰু এটা হৈ গ'লে হৈ যাব। মানে কাঠল চব্জি খাই ভাল লাগে বহুত। হৈ গ'ল না? জানবি না বনাবা?